নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টো আৰম্ভ কৰিলো অপৰাজিতা ফুল চিঙাৰ পৰা। এয়া দেখিছেনে মই অপৰাজিতা ফুল চিঙিছো আৰু অপৰাজিতাৰ পৰা আজি চাহ খাম। মাজে মাজে কেতিয়াবা আপোনালোকেও খাবচোন, বহুত বেমাৰৰ কাৰণেও ভাল হয়, লগতে ই সৌন্দৰ্য বৃদ্ধি কৰে। আৰু এতিয়া মই ধুনীয়াকৈ ফুলকেইপা ধুই লৈছো আৰু আনফালে মই গেছটো অন কৰি পিনে চাহ দুকাপ বহাই থৈছো। ইয়াতে মই এতিয়া দি দিলো ফুলকেইপা। কালাৰটো চাব দেই কেনেকুৱাকৈ উঠিছে। যেতিয়া আমি আগতে সৰুতে কেৰাচিন তেল, এতিয়াতো আজিকালি কেৰাচিন তেলেই নেদেখা হলো, কেৰাচিন তেলৰ কালাৰটো হতি একেই লাগিছে। আপোনালোকে হয় নাই ক'ব দেই, মই কিন্তু একেই দেখিছোঁ। এই কাপ ধুনীয়াকৈ ৰেডি হৈ গ'ল। ইয়াতে মই অকণমান মৌ দিছোঁ, সম্পূৰ্ণ চামুচ দিয়া নাই, মই আধা চামুচ মৌ দিছোঁ। আৰু ইয়াত এটা মেজিক হ'ব, এতিয়া আপোনালোকে চাই থাকক। নেমু মই 2-3 টোপাল দিছোঁ। দেখিছেনে কালাৰ কেনেকুৱাকৈ সলনি হৈ গৈছে। ৱাও, বিৰাট ভাল লাগিছে মনটো, কালাৰটো দেখিছেনে। আৰু একাপ হৈছে নিদিয়া, একাপ হৈছে দিয়া। দেখিছেনে 2 কাপ মই লগতে দেখুৱাই দিছোঁ। আৰু কেতিয়াবা খাবচোন আপোনালোকে।